ৰবীন্দ্ৰ ৰাজখোৱা আছে, পৰেশ বৰুৱা আছে, শশধৰ চৌধুৰী আছে, আমাৰ প্ৰায়বিলাক নেতাই তাত বাংলাদেশতে আছে। আৰু বাংলাদেশৰ চৰকাৰে আমাৰ নেতাবিলাক ক'ত থাকে চব জানে। যাৱজ্জীৱন কাৰাদণ্ডত যেতিয়া দিয়া হয় তেতিয়াও মানে মানুহে 14 বছৰ তাৰপাছত মুক্তি পাই যায়। কিন্তু আপুনি 18টা বছৰ যৌৱনৰ একদম প্ৰাইম টাইমত আপুনি 18টা বছৰ অতিবাহিত কৰি আহিছে। সেই কাহিনীটো আপোনাৰ কেনেকৈ কাৰাগাৰত যাব লগা হৈছিলে? কাৰণ মোৰ যিমান দূৰ শুনিছিলোঁ, যিমান দূৰ মনত পৰে, আপুনি জেনেভাত এখন সভাত ভাষণ দিব গৈছিল, তাৰ পৰা যেতিয়া লণ্ডন হৈ ঘূৰি আহিছিলে তেতিয়া আপুনি আহি পেলাই হেৰি পালেহি, মানে বাংলাদেশ ঢাকা পালেহি। সেই সময়ত কিছুদিন পাছত আপোনাক এৰেষ্ট কৰিছিল। কি হৈছিল, কি পৰিস্থিতি আপুনি গ্ৰেপ্তাৰ হৈছিল? জেনেভাত আপুনি ভাষণ দিব গৈছিলে 97ত জুলাই মাহত UN হিউমেন ৰাইটছ কাউন্সিলত মই ভাষণ দিবলৈ গৈছিলোঁ। আমাৰ সভাপতি ডাঙৰীয়া ৰবীন্দ্ৰ ৰাজখোৱাও গৈছিল, তেওঁ ঘূৰি আহিলে। ঘূৰি অহাৰ পিছত মই কৈছোঁ, তাতে মোক এৰেষ্ট কৰাৰ কাৰণে যথেষ্টখিনি সোধ-পোছো কৰিছিলে জাতিসংঘৰ নিৰাপত্তাৰক্ষী যিসকল আছিল। কিন্তু তেওঁলোকে মোক আটক কৰিব নোৱাৰিলে, যিহেতু মই বাংলাদেশী পাছপৰ্ট বহন কৰিছিলোঁ। কাৰণ তেওঁলোকে কৈছে যে তুমি ইণ্ডিয়ান হয়, অসমৰ নাগৰিক, তোমাৰ বিৰুদ্ধে ইণ্টাৰপোলৰ নটিচ আছে, ইণ্টাৰপোলৰ ৱাৰেণ্ট আছে। তো মই কৈছোঁ যে মই অসমৰ নহয়, মই বাংলাদেশী নাগৰিক, যিহেতু মই বাংলাদেশী পাছপৰ্ট বহন কৰিছোঁ, এই প্ৰমাণ কৰে যে মই বাংলাদেশী নাগৰিক। তেওঁলোকে মানে চিন্তা কৰিছে হয়তো বাই ডকুমেণ্টছে প্ৰমাণ কৰিব, মোৰতো ক'তো লিখি থোৱা নাই যে মই অনুপ চেতিয়া বা গোলাপ বৰুৱা বুলি। তেওঁলোকে ক'লে যে তেওঁলোকে আটাইকেইজনে চিকিউৰিটি অফিচাৰ 4-5জন আছে, তেওঁলোকে আলোচনা কৰিলে বোলে নহয় যে এইখনেতো প্ৰমাণ তেওঁৰ, গতিকে তেওঁ গুচি গ'ল। তাৰপিছত মোক এগৰাকী বেলজিয়ামৰ মহিলা আছিল, তেওঁ চিনাক্তকৰণ কৰিবৰ কাৰণে বা ইতিমধ্যে মোক এৰেষ্ট কৰিব পাৰে বুলি জাতিসংঘৰ মানে যিসকল NGO আছে তেওঁলোকে আলোচনা কৰিছে। শিখ এজন যুৱক আছিল, তেওঁ তাৰপিছতে জম্মু কাশ্মীৰৰ এডভোকেট নাজিৰ জিলানী, তেওঁ ইণ্টাৰনেশ্যনেল লয়াৰ আছিলে, তেওঁ গৈ পেলাই মোক লগ কৰিলোগৈ। তাৰমানে ঠিক তেওঁলোকে ইণ্টাৰগেশ্যনৰ পিছতেই মই কাফেটেৰিয়াত বহি আছোঁ, তেওঁ মোক ক'লে বোলে চেতিয়া তুমি যি ভাবক ইয়াৰ পৰা এতিয়া পলাই যোৱা। 1997 কথা পলাই যোৱা বুলি ক'লে। তাৰপিছত মই বোলো মোৰ লগত বহুত ডকুমেণ্টছ আছে। তেওঁ ক'লে যে চফি বুলি তেওঁৰ লগত আছিলে, মিষ্টাৰ চফি, তেওঁ ক'লে চফিক এইখিনি দি দিয়ে। মই বোলো গোটেই কাফেটেৰিয়াত ইমানখন মানুহৰ মাজত কেনেকৈ দিম? তাৰপিছতে UNৰ যিটো কনফাৰেন্স হল আছিলে, তাৰ পিছফালে কনফাৰেন্স চলি আছে, পিছফালে গৈ বহিলোগৈ। তাৰপিছতে মই কাগজ পত্ৰখিনি উলিয়াই পেলাই তেওঁক দিলোঁ। মই পিছফালে চোৱা নাই আৰু মই আহিছোঁ, দেখিছোঁ যে মোৰ পিছত এজন চিকিউৰিটি লগাই দিছে। তাৰপিছতে মই মানে যিভাৱে হওক কৌশল কৰি পেলাই ওলাই আহিলোঁ। ইফালে সেইটো সময়তে জেনেভাত আমাৰ লাচিত বৰদলৈ আছিলেগৈ মাছৰ পৰা। তাৰপিছতে হেৰিয়ৰ মণিপুৰৰ আছিলেগৈ বাবলু লুইথাংগাম্বা, তেওঁলোক আছিলে। তেওঁলোকে মানে গম পাই গৈছে ইতিমধ্যে যে অনুপ দাক এৰেষ্ট কৰিছে। আচ্ছা, তেনেকুৱাতে মই আহি পেলাই কোনো ৰকম যেনে তেনে কৰি পেলাই দৌৰি আহি পেলাই তেওঁলোকৰ তাত সোমাইছোঁ। সিহঁতি কৈছে আহে এতিয়া উশাহ লৈছোঁ। লাচিত বৰদলৈ মোক সাৱটি ধৰি কৈছে এই আমিতো আপোনাক এৰেষ্ট কৰিছে বুলি গম পাইছিলোঁ। মই বোলো কোনো ৰকম মই পলাই আহিছোঁ। যি কি নহওক, তাৰপিছতে মই প্ৰায় 5 মাহমান বাহিৰতে আছিলোঁ। তাৰপৰা লণ্ডন গ'লোঁ। মানে সেই জেনেভাৰ পৰা ছুইজাৰলেণ্ডৰ পৰা ওলাই গৈ ছুইজাৰলেণ্ডৰ পৰা প্ৰথমে ফ্ৰান্স গ'লোঁ। ফ্ৰান্সত কিছুদিন, ফ্ৰান্সত মই আছিলোঁ বুদ্ধিষ্ট টেম্পুলত। আচ্ছা, কাৰণ কথাটো হ'লগৈ কি, আমি বিদেশত মই প্ৰায় 24খনমান দেশত ঘূৰিছোঁ সেইটো সময়ত, কিন্তু কোনো দেশতে মই কেতিয়াও হোটেলত থকা নাছিলোঁ। আচ্ছা, কাৰণ ৰাইজৰ টকা আমি কেতিয়াও মানে অযথা এনেই খৰচ কৰা নাছিলোঁ। আমি কাৰোবাৰ ঘৰত, কোনোবা হিউমেন ৰাইটছ এক্টিভিষ্টৰ ঘৰত, তেনেকুৱাবিলাক ঠাইতে আছিলোঁ। এতিয়া বুদ্ধিষ্ট টেম্পুলত আছিলোঁ মই ফ্ৰান্সত গৈ পেলাই। জেনেভাটোৰ মাজতে বুদ্ধিষ্ট টেম্পুলত আছিলোঁ। গতিকে তাততো থকাত নিৰাপদ, তাত খোৱাটোও ফ্ৰীতে পোৱা যায়। বা যি কি নহওক, ফ্ৰান্স গ'লোঁ। ফ্ৰান্সৰ পৰা মই লণ্ডন গ'লোঁ। লণ্ডনত এখন মানে আব্দুল আজিজ নামত চাউথ আফ্ৰিকান পাছপৰ্ট এখন যোগাৰ কৰি পেলাই পিকচাৰ চেঞ্জ কৰি অকণমান মই কিনিছিলোঁ দেই এখন। আচ্ছা, তাত কিনিছিলোঁ প্ৰায় মানে $600-700 দি পেলাই কিনিছিলোঁ সেইখন তেতিয়াই কিনি পেলাই সেইখন গৈ পেলাই বাংলাদেশ চাই আহিলোঁ। কিন্তু আপুনি বাংলাদেশৰ পৰা যেতিয়া ওলাই গ'ল, ছুইজাৰলেণ্ডলৈ যেতিয়া গৈছিলে, তেতিয়া কিন্তু আপুনি বাংলাদেশী পাছপৰ্ট। কি নামত আছিল, নাম কি আছিলে? এতিয়া জন ডেভিড চলামাৰ। তাৰ আগতে মই শুনিছিলোঁ আপুনি মুছলমান মানুহৰ নাম লৈছিলোঁ। মুছলমান মানুহৰ নাম ল'লে যে দেখিছোঁ যে বিদেশত বিশেষকৈ মানে খুব এটা সন্দেহ চকুৰে চায়। আৰু এটা ইমিগ্ৰেশ্যনে যেতিয়া সোমোৱা যায় তেতিয়া মানে তেওঁলোকে প্ৰশ্ন কৰি পেলাই বিৰাট ব্যতিব্যস্ত কৰি তোলে আৰু পাছপৰ্টবিলাকৰ বৰ বেছি গুৰুত্ব নিদিয়ে।
মই তেতিয়া চিন্তা কৰিলোঁ যে নহয় মই মুছলিম নাম নলওঁ বোলে এতিয়া খ্ৰীষ্টিয়ান নাম এটা ল'লে ভাল হ'ব নামটো ল'লে জন ডেভিড চলামাৰ নাম লৈ পেলাই পাছপৰ্ট বনালে সেই পাছপৰ্টৰ দুখন পাছপৰ্ট আছিলে মোৰ আৰু এখন আছিলে উইলিয়াম বালাৰ্ট আচ্ছা এখন আছিলে উইলিয়াম বালাৰ্ট আৰু এখন আছিলে জন ডেভিড চলামাৰ বাংলাদেশত বনাই লৈ গৈছে বাংলাদেশতে দুখন পাছপৰ্ট আছিলে মোৰ তাৰপিছতে মই তেতিয়া এবাৰ কি হৈছে ইণ্টাৰেষ্টিং জাৰ্মানীলৈ গৈছিলোঁ শশধৰ চৌধুৰী আৰু মই তো মইতো মোৰ জন ডেভিড চলামাৰ পাছপৰ্ট দেখি পেলাই মোকতো ইমিগ্ৰেশ্যন এৰি দিলে মই ভিতৰত গুচি আছোঁ বাৰ্লিনত ফ্ৰেংকফুৰ্টত তাৰপিছতে চচকটো এৰি দিয়া নাই মই চাই আছোঁ চচটো অহা নাই মই ভিতৰত গৈ পেলাই সোমাই আছোঁ মই দেখিছোঁ যে চচটো পিছতে ফাঁক এটা দি দেখিছোঁ চচৰ যে ঘামি জামি গোটেইটো মানে তাক 15 মিনিটমান ৰাখি দিছে সোমাবলৈ দিয়া নাই তাৰপিছত 15 মিনিটমানৰ পিছত সোমাবলৈ দিলে বাৰু তাত তাৰপিছত চচই আপুনি তই চচৰে মানে হাঁহি হাঁহি আহি কৈছে ছাৰ কোনো ৰকম পাৰ হৈ আহিলোঁ আৰু তো এনেকুৱা লগত মই তেতিয়া দেখিছোঁ যে ছাৰ মই তাক কৈছোঁ বোলো ছাৰ যে মই এতিয়া খ্ৰীষ্টান নাম লৈ পেলাই মই কিমান এডভান্টেজ আপুনি জামিনলৈ কিবা আমাৰ হেৰি কামত গৈছিলে প্ৰচাৰৰ কামতে সংগঠন তাৰপিছত আপুনি কাৰণ এতিয়া কথাটো চাওক মই ইণ্টাৰনেশ্যনেল মই এটা কথা চিন্তা কৰিছোঁ যে সশস্ত্ৰ সংগ্ৰামৰ লগতে আমি মানে আন্তৰ্জাতিক এটা কূটনৈতিক প্ৰচেষ্টা এটা চলাব লাগিব যদি সফলতা আনিবলগীয়া হয় কাৰণ অকল ভাৰতৰ নিচিনা এটা তৃতীয় বৃহৎ শক্তিক অস্ত্ৰৰ জৰিয়তে মানে আমি কেতিয়াও পৰাভূত কৰিব নোৱাৰোঁ স্বাধীনতা পাব নোৱাৰোঁ আৰু তাৰ কাৰণে লাগিব কূটনৈতিক প্ৰচেষ্টা আৰু এই কূটনৈতিক প্ৰচেষ্টা কৰিবলৈ হ'লে মানে ইণ্টাৰনেশ্যনেল কেম্পেইন আৰু লবি কৰিব লাগিব আৰু এই যদি হিউমেন ৰাইটছ যিটো কমিশ্যন তাতো আপোনালোকে এই কথাটোৱে কৈছোঁ আৰু আচলতে কথাটোলৈকে আমি জাতিসংঘত মানে হিউমেন ৰাইটছ ভায়লেশ্যন হৈছে বুলি কৈছোঁ যদিও আমাৰ মূল টাৰ্গেট আছিল আমি কেনেকৈ ইণ্টাৰনেশ্যনেলি কেম্পেইন আৰু লবি কৰাটো আচ্ছা মই ধৰক আপোনাৰ এই ইউৰোপিয়ান ইউনিয়নতো গৈছোঁ ইউৰোপিয়ান ইউনিয়নৰ গৈ পেলাই বেলজিয়ামত মই কিন্তু বৰ্তমান ইষ্ট তিমুৰৰ কি বোলে ফৰেইন মিনিষ্টাৰ ইষ্টিমুৰৰ ফৰেইন মিনিষ্টাৰ বৰ্তমানৰ তেতিয়া স্বাধীনতা পোৱা নাছিল তেওঁৰ ঘৰতে মিষ্টাৰ জাকাৰিয়াছ তেওঁৰ ঘৰতে আছিলোঁ তেওঁৰ ৱাইফ বৰ্তমান ইষ্টিমুৰৰ ৱাশ্বিংটনৰ মানে আমেৰিকাত তেওঁৰ ৱাইফ এম্বেচেডৰ ইষ্টিমুৰৰ এম্বেচেডৰ সিহঁতৰ দুটা ঘৰতে আছিলোঁ মই সেইখন দেশ তেতিয়া স্বাধীন হোৱা নাছিলে তেতিয়া আপোনালোকে জাতিসংঘত লগ পাইছে জাতিসংঘত লগ পাইছোঁ আৰু তেওঁ ইউৰোপিয়ান ইউনিয়নত আছিলে ব্ৰাছেলছত বেলজিয়ামত আৰু এনেকৈ তাৰমানে কথাটোলৈকে আমি এটা কেম্পেইন কৰিবলৈ বিচাৰিছিলোঁ যে ইণ্টাৰনেশ্যনেল কেম্পেইন কৰি পেলাই আমি যিটো আইডিঅলজি যিটো আদৰ্শ আৰু এতিয়া কথাটোলৈকে চাওক মই যে এৰেষ্ট হ'লোঁ এই কথাখিনি আপুনি আহিলে তাৰপৰা গুচি আহিলোঁ মই তেতিয়া আপুনি ক'লে চাউথ কোৰিয়ান আকৌ এখন বেলেগ পাছপৰ্ট যোগাৰ কৰি কিহৰ কাৰণে চাউথ আফ্ৰিকা মই চিন্তা কৰিছোঁ বাংলাদেশী পাছপৰ্টখন যদি লৈ পেলাই মই সোমাওঁ বাংলাদেশত লগে লগেতো মোক এয়াৰপৰ্টতে এৰেষ্ট কৰিব সেইটো কাৰণে মই বেলেগ এখন পাছপৰ্ট যোগাৰ কৰিলোঁ আপুনি গম পাই গৈছে ইতিমধ্যে এই নামটো ইতিমধ্যে তাৰমানে কথালৈকে মোক এৰেষ্ট কৰিব বুলি মই গম পাই গৈছোঁ বাংলাদেশত তাৰপিছত মই পিছত চিন্তা কৰিলোঁ যে 5 মাহ যেতিয়া হৈ গ'ল বাহিৰত আছিলোঁ মই চিন্তা কৰিলোঁ যে তাত অৰবিন্দ ৰাজখোৱা আছে পৰেশ বৰুৱা আছে শশধৰ চৌধুৰী আছে আমাৰ প্ৰায়বিলাক নেতাই তাত বাংলাদেশতে আছে আৰু বাংলাদেশৰ চৰকাৰে আমাৰ নেতাবিলাক ক'ত থাকে চব জানে মই চিন্তা কৰিলোঁ যে তেওঁলোক যদি এৰেষ্ট নহয় মোক কেলৈ এৰেষ্ট কৰিব ঠিক আছে তো মই মানে তাৰপিছত পৰেশ বৰুৱাক মানে ফোন কৰি ক'লোঁ বোলো আহি ন তোমালোকে দেখোন আছা তোমালোকক একো কৰা নাই তো মোকনো কেলৈ মানে মোকনো কেলৈ এৰেষ্ট কৰিব কাৰণ মইতো তেনেকৈ বোলো হেৰি পোৱা নাই তাৰপিছত পৰেশ বৰুৱাই ক'লে বোলে আমি দেখোন আছোঁ একো নহ'ব চাগে গুচি আহক 2 তাৰিখে তেওঁলোকৰ শান্তি চুক্তি হৈছিলে বাংলাদেশ গভৰ্ণমেণ্ট আৰু এই যে শান্তি বাহিনীৰ লগত মই 4 তাৰিখৰ দিনা আহিছোঁ কিন্তু ইতিমধ্যে আমাৰ ঘৰটো মানে একদম ছাৰ্ভিলেঞ্চত আছিল বাংলাদেশত তাৰপিছত মোক আৰু মোৰ পৰিবাৰে আৰু মোৰ লগত আছিলে লক্ষীপ্ৰসাদ গোস্বামী সিহঁতে কৈছে যে ঘৰটো আমাৰ বদলি কৰোঁ নেকি মই বোলো তেওঁলোক যেতিয়া ৰাজখোৱা আছে পৰেশ বৰুৱা আছে তেওঁলোকৰ এৰেষ্ট কৰা নাই যদি মোকনো কেলৈ এৰেষ্ট কৰিব এই সহজ মানে ভাৱে লোৱাটোৱে মোৰ কাৰণে বিপদ হ'ল কাৰণ তেওঁলোকে মূল টাৰ্গেট আছিলোঁ মই আমি ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰ এখন আয়োজন কৰিছিলোঁ এটা NCIV বুলি নেদাৰলেণ্ডৰ এটা মানে ইণ্ডিজিনাছ সংগঠনৰ হৈ কাম কৰা
এই সংগঠনৰ লগত আমি ইণ্টাৰনেশ্যনেল চেমিনাৰ এখন আয়োজন কৰিছিলোঁ যে আমাৰ বস্তুটো ইণ্টাৰনেশ্যনেলি অকণমান প্ৰচাৰ কৰিবৰ কাৰণে। আচ্ছা, তাৰপিছতে যেতিয়া এইটো কথাটো গম পাই গ'লে NCIB যিগৰাকী কোঅৰ্ডিনেটৰ তেওঁৰ ঘৰতে গৈ পেলাই আমি প্ৰায় থাকোঁগৈ আমষ্টাৰডামত। তেওঁক মাতি লৈ পেলাই এম্বেচিত মাতি লৈ পেলাই সুধিলে যে আপোনালোকে অসমৰ ওপৰত এনেকৈ চেমিনাৰ এখন কৰিবলৈ পাইছে। হয়, আমি কৰিবলৈ লৈছোঁ। বোলে এইটো কি পৰ্যায়ত আগবাঢ়িছে? তেওঁ এম্বেচিত তেওঁতো নাজানে, তেওঁ ক'লে বোলে এইটো অনুপ চেতিয়াই জানে চব আমষ্টাৰডামত। তাৰপিছতে হ'লগৈ কি হেগত এম্বেচি দ্য হেগত আছে। তাৰপিছতে এতিয়া তাৰমানে চকু পৰিলে। তাৰপিছত মই চবফালে ইফালে মই এখন বাক্স মুভমেণ্ট, আপোনালোকে স্পেইনৰ বাক্স মুভমেণ্ট জানে, এখন পৃথক হেৰিৰ কাৰণে কৰি আছিলে, পৃথকৰ কাৰণে কৰিছিলে বাক্স ETA তেওঁলোকৰ যিটো বাক্স মুভমেণ্ট। সেই বাক্স মুভমেণ্টৰ এখন কনফাৰেঞ্চ হৈছিলে, বিৰাট ডাঙৰ কনফাৰেঞ্চ, গোটেই বিশ্বৰ প্ৰায় 7-8 হাজাৰমান মানুহ আহিছিলে। আচ্ছা, তো তাতেই এখন কনফাৰেঞ্চত মই গৈছিলোঁ, তাতে অংশগ্ৰহণ কৰিছিলোঁ। বাক্স লিডাৰশ্বিপৰ লগতো মই কথা চথা পাতিছোঁ। তাত মানে ইণ্ডিয়াতো গম পাই থাকে যে ই ক'ত মিটিং পাতি আছে, গম পাই থাকে। ইফালে ধৰি লওক মই লণ্ডনত গৈছোঁ, লণ্ডনত গৈ পেলাই LTT কেম্প হেৰিয়ত গৈছোঁ, তেওঁলোকৰ যিটো মানে হেড অফিচ আছিলে তাত গৈছোঁ। তাৰপিছত ইফালে খালিস্তানীসকলৰ যিটো বোলে কি বুলি কয়, যিটো খালিস্তানীসকলে লণ্ডনত যি জেগাত থাকে সেইটো বেছি মানুহ আছে, পাহৰিছোঁ মই এতিয়া। তেওঁলোকে তাতো গৈ পেলাই মই মানে বন্ধু দুজনমান আছে, তাতো মই যাওঁ, থাকোঁ। তেনেকুৱাবিলাক কথাটোতো ইণ্টেলিজেঞ্চবিলাক গম পাই থাকে যে তেওঁলোকে ভাবে যে ই দেখোন গোটেই দুনিয়াভৰ ঘূৰি ফুৰে আৰু চব ফালে মাথা মাৰি ফুৰে। গতিকে ইয়াকে ইণ্টাৰনেশ্যনেল কেম্পেইনটো কৰিবৰ কাৰণে ইয়াক বন্ধ কৰিব লাগিব। আৰু ইণ্টাৰনেশ্যনেল যিখন কনফাৰেঞ্চ কৰিব, এই কনফাৰেঞ্চ ইতিমধ্যে আমি অসমৰ পৰা মানে মাননীয় নিবান বৰা ডাঙৰীয়াক তেখেতক নিয়াৰ কাৰণে আমি প্ৰস্তুত কৰিছিলোঁ স্পীকাৰ হিচাপে। তাৰপিছত সেইটো সময়ত নেহৰুৰ যিজন ভাইচ চেঞ্চেলৰ আছিল তেওঁ ৰিটায়াৰ কৰিছে, ৰিচেণ্টলি ৰিটায়াৰ কৰিছিলে। সেই সময়ত তেওঁ খাচী মানুহ, তেওঁক নিয়াৰ কথা চিন্তা কৰিছিলোঁ। তেনেকৈ আৰু ইফালে অজিত ভূঞাক নিয়াৰ কথা আমাৰ পৰিকল্পনা আছিল। গতিকে আৰু তেনেকৈ ধৰি লওক ইণ্টাৰনেশ্যনেলি আৰু লণ্ডনৰ লৰ্ড এডভেৰী বুলি এজন আছিল, তেওঁ মানৱাধিকাৰ হৈ কাম কৰে, তেওঁ MP আছিলে। লৰ্ড এডভেৰী অহা কথা আছিল। তেনেকৈ ইণ্টাৰনেশ্যনেলি কেইজন ৰেপুটেড কিছুমান মানুহ লৈ পেলাই আমষ্টাৰডামত কৰিব আপুনি। আমষ্টাৰডামৰ পৰা সৰু এটা অকণমান আঁতৰত সৰু ঠাই এটা আছে, খুব প্ৰাকৃতিকভাৱে খুব সৌন্দৰ্যপূৰ্ণ, আৰু তাতে মানে আয়োজন কৰিলে মানে খৰচটো অলপ কম হয়। আৰু তেওঁলোকে মানে হেৰি কৰিছিলে, NCIB-য়ে ডনাৰ এজেঞ্চিও ঠিক কৰিছিলে যে কনফাৰেঞ্চখন কৰিবৰ কাৰণে ডনেশ্যন লাগিব না, আমাৰতো আৰু টকা নাই। গতিকে এই গোটেই কথাখিনি যেতিয়া মানে গম পাই গ'ল ভাৰত চৰকাৰ, সেইকাৰণে মোৰ ওপৰত চকু বেছি আছিলে। সেইটো কাৰণে পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, শশধৰ চৌধুৰী থকাৰ পিছতো সিহঁতৰ পিছত লগা নাছিল। তাৰমানে আমাৰ ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে যে আপোনাক, মোৰ ওপৰত বেছি প্ৰেছাৰ। তাৰপিছত আপুনি কিন্তু মই মানিছোঁ এইকাৰণে সেই তেতিয়াৰ দিনত, এই 1997 তেতিয়াৰ দিনত আপুনি গৈ এখন হেৰি ভুৱা পাছপৰ্টেৰে আপুনি তালৈ গৈ পেলাই আকৌ এখন বেলেগ পাছপৰ্ট আপুনি লণ্ডনত কৰিছে, খালিস্তানীৰ হেডকোৱাৰ্টাৰ, LTT কোৱাৰ্টাৰ, এইবিলাক চবতে ঘূৰিছে। তাৰপিছত আপুনি আকৌ বাংলাদেশলৈ ঘূৰি আহিলে। কি মানে আপুনিতো ভাবিছিলে আপোনাক এৰেষ্ট হ'ব, আপুনি কিয় ঘূৰি আহিলে? নহয়, মই চিন্তা কৰিলোঁ যে তেওঁলোক মোক এৰেষ্ট নকৰিব। আৰু এতিয়া এটা কথা হ'ল কি, যেতিয়া মোক মানে আমাৰ ঘৰত ৰেড মাৰিবলৈ গৈছে লক্ষী প্ৰসাদ গোস্বামী আৰু মনোজ গোস্বামী ওৰফে বাবুল শৰ্মা মোৰ লগতে আছিল, কিন্তু যিজন ইন্সপেক্টৰে আমাক আটক কৰিবলৈ গৈছিলে আৰু DSP এজন গৈছিলে, তেওঁলোকে কিন্তু আমাক এৰি দিব বুলিয়ে ভাবিছিলে। কাৰণ সেই একেটা গ্ৰুপে অৰবিন্দ ৰাজখোৱাক যেতিয়া জেনেভাৰ পৰা ঘূৰি আহিছিলে এয়াৰপৰ্টত আটক কৰিছিলে। আচ্ছা, এয়াৰপৰ্টত আটক কৰাৰ পিছত অৰবিন্দ ৰাজখোৱাক সন্ধিয়ালৈ এৰি দিলে। তেওঁলোকে চিন্তা কৰিছিলে যে অনুপ চেতিয়াকো আমি আটক কৰি লৈ যাওঁ, তেওঁক এৰি দিব। তাৰপিছত যেতিয়া মানে মোক আদালতলৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেতিয়া যিজন ইন্সপেক্টৰে মোক আটক কৰি লৈ গৈছিলে তেওঁ চকু পানী উলিয়াই দিছে। তেওঁ কৈছে বোলে, চৰি দাদা, মই ভাবিছিলোঁ যে অৰবিন্দ ৰাজখোৱাহঁতক যেনেকৈ এৰি দিছে আপোনাকো এৰি দিব বুলি ভাবিয়ে মই লৈ আহিছিলোঁগৈ, নহ'লে কিন্তু মই আপোনাক পলাই যাবলৈ সুবিধাটো পূৰা দিব পাৰিলোঁ, দি দিলোঁহেঁতেন। আচ্ছা, চিম্পেটি আছে। কাৰণ হ'লগৈ কি, তাত পুলিচ বিভাগ আৰু প্ৰশাসনীয় বিভাগ হওক, চব মানুহেই
দুটা ফৈদত বিভক্ত বাংলাদেশত, এটা প্ৰ আওয়ামী লীগ, এটা হ'লগে এণ্টি আওয়ামী লীগ। এণ্টি আওয়ামী লীগখিনি হ'লগে আমাৰ ছাপোৰ্টাৰ, এণ্টি ইণ্ডিয়ান, ঠিক আছে। আৰু সেইজন হ'লগে মুজিবুল হক নামে ইন্সপেক্টৰ এজন আছিলে, তেওঁ এণ্টি আওয়ামী লীগৰ, এণ্টি আওয়ামী লীগ আছিলে। তেওঁ কৈছে দাদা মই আপোনাক আনি পেলাই বৰ ভুল কাম কৰিলোঁ। তেতিয়ালৈকে আপোনালোকৰ বাংলাদেশত কিমান বছৰ হৈ গৈছিলে ঢাকাত? আপোনালোকে 87 মানত গৈছে? নহয়, আমি প্ৰথম মুনিন নবিছত গৈছিলে 88ত। 88ত প্ৰথম? 88ত মই প্ৰথম গৈছোঁ 88ৰ নৱেম্বৰ মাহত। আৰু তাতে এটা কাহিনী আছে, আপোনালোকে তাতে কিবা গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা কৰিছিলে ঢাকাত, এইটো শুনিছিলোঁ কিবা এটা কথা। নহয়, সেইটো সময়তে কাৰণ এটা কিবা এটা কভাৰ এটা লাগে ন, কভাৰ তাততো আৰু আমি ব্যৱসায় কৰিব নোৱাৰোঁ, কাৰণ বাংলাদেশৰ মানুহবিলাক বিৰাট চতুৰতো। তো আমি এটা মানে ড্ৰাইভিং স্কুল কৰিছিলোঁ তেতিয়া। তাৰ মুনিন নবিছ আছিলে, শৈলেন দত্ত কোঁৱৰ আছিলে, তেওঁলোকে। কিন্তু কথাটো হ'ল কি, তাতেই শেষত গৈ পেলাই বন্ধ কৰি দিবলগীয়া হ'ল কি, আমাৰ যিকেইজন ল'ৰাই গাড়ী কিনিছিলে তাত দুখন গাড়ী চুৰি গাড়ী কিনিলে। আচ্ছা, পিছত ধৰা পৰি গ'ল গাড়ী কেইখন। আমাৰ ইহঁতি নাজানে, মুনিন নবিছতো নাজানে যে সেইকেইখন চুৰি গাড়ী আছিলে। আচ্ছা, কিন্তু আপোনালোকে তাৰমানে 88 মানত আপুনি কেতিয়া গ'ল তাতে? মই 88তে গৈছে। 88ৰ পৰা আপুনি বাংলাদেশত আছিলে? না, অহা যোৱা কৰি আছিল তেতিয়া? তাত যাই পেলাই ধৰক এমাহমান থাকোঁ, আকৌ আহোঁ। তেতিয়াতো বৰ্ডাৰ একো নাই, আমিতো এইফালৰ পৰা আহি পেলাই বিশেষকৈ ধুবুৰীৰ ফালে অহা যোৱা কৰোঁ। অপেন বৰ্ডাৰ, তেতিয়াতো আৰু তাত নাইট চুপাৰত উঠোঁ, আহি পেলাই অসমত আহি পেলাই দুপৰীয়া ভাত খাওঁ। আৰু আপোনাৰ ফেমিলি কেতিয়া লৈ গ'ল আপুনি? আমি 95ত মানিছোঁ। 95 ফেমিলি লৈ গৈছে আপুনি? তেতিয়াৰ পৰা আপুনি তাতে আছে আৰু ঢাকাত? 95ৰ পৰা তাতে ঢাকাত আছিলে। তাৰপিছত আপুনি যেতিয়া আপুনি কাৰাগাৰত নিলে, কিন্তু তাৰপিছত আপুনিতো ভবা নাছিল যে আপুনি যে এনেকৈ 18টা বছৰ তাত পাৰ কৰিব লাগিব? কেতিয়াও সপোনো এইটো ভবা নাছিলোঁ। আৰু এটা কথা, তেতিয়াতো অকণমান বেলেগ জুচ এটা আছিলেতো সেইটো সময়তে, কাৰণ মোক ইণ্ডিয়ান এম্বেচিৰ পৰা লগ কৰিবলৈ গৈছিলে কনচুলাৰ মিষ্টাৰ IS দয়াল। তেওঁ লগ কৰিবলৈ গৈছিলে, মই তেতিয়া তেওঁক লগ নকৰোঁ বুলি ক'লোঁ। তেওঁ যেতিয়া লগ নকৰোঁ বুলি কয়, তেতিয়া জেল কৰ্তৃপক্ষই ক'লে আপুনি নকৰোঁ বুলি ক'লে নহ'ব, আপুনি এখন লিখি দিয়ক। তেতিয়া মই লিখি দিলোঁ যে মই ভাৰতীয় নাগৰিক নহয়, গতিকে ভাৰতীয় দূতাবাসৰ লগত মোৰ কোনো সম্পৰ্ক নাই, গতিকে ভাৰতীয় দূতাবাসৰ কোনো ব্যক্তিক কোনো প্ৰতিনিধিক লগ কৰিবলৈ মোৰ মানে ইচ্ছা নাই। তেনেকৈ লিখি দিলোঁ। লিখি দিয়াৰ লগে লগে সেইখনেই মোৰ বিৰুদ্ধত মানে অস্ত্ৰ হৈ গ'ল। অস্ত্ৰ হৈ পেলাই তাৰ পিছৰ পৰাই ভাৰত চৰকাৰে মানে এই বিশেষকৈ দূতাবাসে মানে মোৰ ওপৰত মানে, আওয়ামী লীগটো তেওঁলোকৰ হেৰিয়েতো ভাল সম্পৰ্ক, গতিকে আওয়ামী লীগৰ জৰিয়তে মানসিক এটা প্ৰেছাৰ দিলে। কাৰাগাৰৰ ভিতৰত আমি কিন্তু ভীষণ মানসিক মানে প্ৰেছাৰৰ মাজত আছোঁ। মাজতেতো আমাৰ লক্ষীপ্ৰসাদ গোস্বামী এনেকুৱা অৱস্থা হৈছিল, পাগল হৈ যাব বুলি ভাবিছিলোঁ আমি। ইমান মানসিক প্ৰেছাৰ, চক আমাক তললৈ নামিবলৈ নিদিয়ে। 5টা চেল আছিলে ফাৰ্ষ্ট ফ্ল'ৰ, তাতে থয় জেলত। সেইখন দিন ৰাত 24 ঘণ্টা তাতেই। কোনখন জেলত ৰাখিছিলে আপোনাক? ঢাকা জেলত। ঢাকা কেন্দ্ৰীয় কাৰাগাৰত আছিলোঁ। কিমান হ'ব, খুব বেছি হ'ব ধৰি লওক 15 ফুট বাই 3 ফুট বাৰাণ্ডাটোতে থাকিব লাগে। আৰু ৰাতি হ'লেতো আৰু এই চেলৰ ভিতৰত সোমোৱাই দিয়ে। 6 ফুট বাই 8 ফুট চেল এটাত, বাৰু বুজানে? হোৱা নাছিল আপুনি যে? সাংঘাতিক অতিষ্ঠ, সাংঘাতিক। আৰু ভাৰত চৰকাৰে বাৰম্বাৰ আপোনাক আনিব বিচাৰিছিলে, কিন্তু যিহেতু বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত বন্দী প্ৰত্যাৰ্পণ চুক্তি নাছিলে, সেইকাৰণে আপোনাক পঠিয়াব পৰা নাছিলে? নহয়, সেইটো সময়ততো তেওঁলোকে আনিবলৈ বিচাৰিছে, মই নাহোঁ বুলি লিখি দিলোঁ নহয়। সেইকাৰণে মইতো লিখি দিলোঁ নহয় যে মই ভাৰতীয় নাগৰিক নহয়, ভাৰতৰ লগত মোৰ কোনো সম্পৰ্ক নাই, গতিকে মই ভাৰতলৈ যাবলৈ ইচ্ছুক নহয়। সেইটো এটা কথা। 2 নম্বৰ কথাটোলৈকে মই যে চাজাটো লৈছিলোঁ, মোৰ 11.5 বছৰ চাজা হৈছিলে। আপোনাৰ কেছ কি আছে? এটা মোৰ মনৰ পৰা ভুৱা পাছপৰ্ট, এটা আছিলে ভুৱা পাছপৰ্ট আৰু ইলিগেল এণ্ট্ৰি, অবৈধ অনুপ্ৰৱেশকাৰী, 2 ভুৱা পাছপৰ্ট বনোৱা, বহুত টকা পাইছিল। আৰু 3 নম্বৰ হ'ল বিভিন্ন দেশৰ কাৰেঞ্চি, ছেটেলাইট টেলিফোন আৰু এটা কাৰেঞ্চি, বিভিন্ন দেশৰ কাৰেঞ্চি। বিভিন্ন দেশৰ কাৰেঞ্চি আপোনাৰ লগত আছিলে? মানে বিভিন্ন দেশলৈ যাওঁ, গ'লে মানে তেতিয়া সেই টকাবিলাক ঘূৰি আহে নহয়, ধৰি লওক 1 টকা 10 টকা 20 টকা এনেকুৱা, সেইখিনি যে থৈ দিয়ে সেইবিলাকে আৰু। আচ্ছা, সেইকেইটা ধাৰা লগাইছিলে আপোনাৰ? সেইকেইটা। তাৰ জন্ম কেনেকৈ হৈছিলে? ম্যানমাৰত তেওঁলোকে কেনেকৈ শিবিৰ স্থাপন কৰিছিলে?
কাৰণ সেইটো এটা কাহিনী আছে ম্যানমাৰ তেওঁলোকে অনুপ চেতিয়া প্ৰথম শিবিৰ যেতিয়া ম্যানমাৰ আৰম্ভ কৰিছে সেই সময়ত অনুপ চেতিয়া আছিলে কেনেকৈ ম্যানমাৰ শিবিৰ পাতিছিল তাৰপিছত আলফাৰ বাকী পৰিক্ৰমা এই বিষয়ে আমি জানিম লগতে গোলাপ বুঢ়া কেনেকৈ অনুপ চেতিয়া হ'ল নাই এটা কথা প্ৰথমে আৰম্ভ ক'বলৈ বিচাৰিছোঁ 7 এপ্ৰিলত যিটো প্ৰতিষ্ঠা দিৱস হৈছিলে সেই দিৱসত আমি কোনো নাছিলোঁ ৰংঘৰ বাকৰিত তাত 7জন মানুহ আছিল সেইকেইজন মানে বহুতে বহু কথা লিখিছে কিন্তু স্পষ্ট কৰিবলৈ বিচাৰোঁ যিকেইজন আছিল তাতে আছিল মৰাণৰ বুদ্ধেশ্বৰ গগৈ ডিমৌৰ ভূপেন বৰগোহাঁই তাৰপিছতে গগন হাজৰিকা তেওঁ ইয়াৰ আছিলে প্ৰদীপ হাজৰিকাৰ ককায়েক আচ্ছা আমগুৰিৰ পুনাৰাম বৰুৱা ভীমকান্ত বুঢ়াগোহাঁই মামা তাৰপিছতে ৰবীন সন্দিকৈ তিতাবৰৰ তাৰপিছত আৰু এজন আছে ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই যিজন ডেপুটি স্পীকাৰ হৈছিল সাংসদ আছিলে আৰু হেৰি হ'ল আপোনাৰ ৰবীন সন্দিকৈ আপোনালোকৰ ডেপুটি CNC আছিলে পাই তেনেকৈ নাছিলে বাৰু ৰবীন সন্দিকৈ ৰবীন নেওগ ৰবীন সন্দিকৈ বয়সস্থ মানুহ তেওঁৰ ঘৰ তিতাবৰত মানে সেইখন সভাত আপোনালোকৰ মানে বৰ্তমান সময়ৰ নেতৃত্বৰ ধৰক পৰেশ বৰুৱা আপুনি কোনো নাছিলে এই 7জনে প্ৰথম মিটিংখন আছিলে আৰু এইটো কথাটো হ'লগৈ কি আমি কিন্তু 83 চনত যেতিয়া অবৈধ নিৰ্বাচন অনুষ্ঠিত হৈছিল মানে হিতেশ্বৰ শইকীয়া কংগ্ৰেছ চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল সেই সময়ত অসমৰ ৰাইজে কিন্তু মানে ইলেকশ্যন বৰ্জনৰ কাৰণে আহ্বান জনাইছিল ৰাইজ ব্যস্ত হৈ আছিল আমি কিন্তু সেইটো সময়ত মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে আন্দোলনতো আছিলোঁ আচ্ছা কিন্তু লগে লগে সেইটো সময়ত আমি দেখিছিলোঁ যে আন্দোলনৰ গণতান্ত্ৰিক ধাৰাৰ প্ৰতি ভাৰত চৰকাৰৰ কোনো এটা সন্মান আৰু মৰ্যাদা দিয়াৰ পক্ষত নাই আৰু সেইটো কাৰণে আমি সহস্ত্ৰ পন্থা এটা লোৱাৰ এটা চিন্তা কৰি আমি কিন্তু কেনেকৈ বাৰ্মালৈ মানুহ পঠোৱা যায় এই চিন্তাতে আছিলোঁ বিশেষকৈ ৰাস্তা বনোৱা ক্ষেত্ৰত মানে আমি যিখন ফটো দেখাই আছোঁ বৰ্তমান টিভি স্ক্ৰীণত এই ফটোখন তেতিয়াৰ সময় আচ্ছা এখন মই দৰ্শক ক'ব বিচাৰিছে দুষ্প্ৰাপ্য ফটো আছিলে এইখন এইখন সেই সময়ত প্ৰথম আলফাৰ যিটো ফাৰ্ষ্ট বেচ যেতিয়া গৈছিলে সেই সময়ৰ ফটো সেইবিলাক নহয় জানো সেই সময়ত তোলা ফটো গতিকে আপুনি এইখন ফটো যিখন মানে আমি গৈছোঁ এইখনত মানে যেতিয়া প্ৰথম কাছিনলৈ 87ৰ জানুৱাৰী মাহত আমাৰ প্ৰথম দলটো যেতিয়া কাছিনলৈ যায় প্ৰায় 150জন সদস্য কাছিনলৈ গৈছিল কাছিনলৈ এই গোটেই কথাখিনি প্ৰথম এটা প্ৰায়কেইখন ছবি এই কাছিনলৈ যোৱাৰ পূৰ্বক্ষণত তাতে আমাৰ মানে এটা গেট টুগেডাৰ নিচিনা এটা হৈছিল তাতেই মানে বিদায় জনোৱা এটা অনুষ্ঠান এটা হৈছিল সেই বিদায় জনোৱা পৰ্বৰ মানে এই ফটোবিলাক আচ্ছা 87 কাছিন গৈছে কিন্তু 83 ম্যানমাৰ সোমাইছিল আপোনালোকে 83 আমি ম্যানমাৰলৈ গৈছিলোঁ মানে 6জন গৈছিলোঁ মই সেইটো কাৰণে কৈছোঁ আমি 6জন গৈছিলোঁ মানে যেতিয়া যে নিৰ্বাচন যে হ'ল সেই সময়ত আপোনালোক গ'ল না নিৰ্বাচনৰ হোৱাৰ পিছতে আমি নিৰ্বাচন যেতিয়া হৈ গ'ল ফেব্ৰুৱাৰী মাহত নিৰ্বাচন হৈছে আমি চিন্তা কৰিলোঁ যে নিৰ্বাচনত লাগি লাভ নাই আমি বাৰ্মালৈ যোৱা ৰাস্তা বনোৱা ব্যস্ত আছিলোঁ বিশেষকৈ ভীমকান্ত বুঢ়াগোহাঁই মই আৰু আমাৰ চক্ৰধৰ গোহাঁই আমি ৰাস্তা বনোৱা কামত ব্যস্ত হৈ আছিলোঁ পিছত ৰাস্তাটো হ'লগৈ আমি 11 মে'ত 1983 চনত প্ৰথম দলটো যাওঁ প্ৰথমে 14জন আমি নিৰ্বাচন কৰিছিলোঁ 14জনৰ ভিতৰতে যিজন আমাৰ গাইড আছিলে গাইডে ক'লে যে নহয় 14জন যাব নোৱাৰিব 5জন বা 6জন এনেকৈ মানে তাতকৈ 5জনতকৈ বেছি নকৰিব তেতিয়া 5জন আমাৰ হ'ল আৰু এজন মই গৈছিলোঁ 6জন মানে তেওঁলোকে 5জনে ট্ৰেইনিং কৰিব আৰু মই তাতে মানে কিছুদিন তাৰ নেতৃত্বৰ লগত কথা বতৰা পাতি মই বেক কৰিম তেতিয়া মই সাংগঠনিকৰ দায়িত্বত আছিলোঁ এই দলটোত আছিল বুদ্ধেশ্বৰ গগৈ চাচনিৰ তাৰপিছতে ৰবীন নেওগ আৰু আমাৰ বৰ্তমানৰ উপসভাপতি প্ৰদীপ গগৈ মই পৰেশ বৰুৱা আৰু পবিত্ৰ গগৈ বুলি টেঙাখাটৰ এজন ল'ৰা আছিল আমাৰ এই 6জনে প্ৰথম দলটো আমি গৈছোঁ আৰু এই এইফালে আমি গৈছিলোঁ জয়ৰামপুৰ হৈ পেলাই পাটকাই মানে পাহাৰ অতিক্ৰম কৰি সিফালে বাৰ্মাত সোমাইছিলোঁ 4টা দশক পূৰ্বে আপোনালোকে তাৰ 83ত গৈ পেলাই তাৰপিছতে মই তাতে প্ৰায় 2 মাহমান আছিলোঁ 2 মাহমান থাকি পেলাই মই গুচি আহিলোঁ তাৰপিছতে তেওঁলোকে প্ৰশিক্ষণ ল'লে বাকী 5জনে লৈ পেলাই আহিলে আচলতে আলফাৰ গোটেই কাম কাজবিলাক আৰম্ভ হৈছে শক্তিশালী ৰূপত আৰম্ভ হৈছে এই টিমটো
মানে ধৰক আপোনাৰ ঘূৰি অহাৰ পিছত 84 মানৰ পৰা সাংগঠনিক পৰিসৰ বৃদ্ধিত কাম কাজ আগবাঢ়িছে কাৰণ আগে যিসকল আছিল তেওঁলোকে সকলোবিলাক চাকৰিয়াল মানুহ বয়স হৈ গৈছে তেওঁলোকে ফ্ৰী ছাৰ্ভিচ দিব পৰা মানুহ নাছিলে গতিকে তেওঁলোকে তেনেকৈ অগ্ৰসৰ হোৱা নাছিলে বিকাশ সাংগঠনিক দিশত আমি যেতিয়া মানে 83 যোৱাৰ পিছত গোটেইকেইজন ঘূৰি অহাৰ পিছত সাংগঠনিক পৰিসৰটো বঢ়োৱাত মানে বিশেষ ভূমিকা ৰখা হৈছে আৰু বৰ্তমান আমাৰ যিখন কমিটি আছে এই কমিটিখন আমাৰ 85ত এখন অধিৱেশন হৈছিল টিহু অঞ্চলত টিহুৰ পৰা অকণমান প্ৰবীণ কলিতা বুলি আছিলে প্ৰবীণ কলিতা মই গাঁওখনৰ নাম পাহৰিছোঁ টিহুৰ পৰা 3 কিলোমিটাৰমান যাব লাগে চাগে গাঁও প্ৰবীণ কলিতাহঁতৰ সেই গাঁওখনত মিটিং হৈছিলে গতিকে তাতে আমাৰ এই মানে কমিটিখন প্ৰথম কমিটিখন গঠন কৰা হৈছিল কিন্তু আপুনি যিটো দেখিলে আপুনি সাধাৰণ সম্পাদক আপুনি চিভিলিয়ান ফ'ৰ্চত থাকিল নে মিলিটাৰী উইংটো নেতৃত্ব দিলে পৰেশবোৰে সেইটো কেতিয়া দিছিল আৰু সেই কথা মোৰ প্ৰশ্ন থাকি গ'ল যে গোলাপ বৰুৱা জেৰাইগাঁৱৰ গোলাপ বৰুৱা কেতিয়াই অনুষ্ঠিতীয় নাম ল'লে নহয় তাৰপিছত তেতিয়া আমি যেতিয়া মানে সংগঠনৰ তালিকা হৈ হেৰি হ'ল উপনাম এটা ল'ব লাগে কাৰণ গোলাপ বৰুৱা বুলি ক'লেতো পুলিচে বিচাৰি পাব সেইটো কাৰণে আমাৰ এটা কৌশল আছিলে যে প্ৰত্যেকে উপনাম ল'ব উপনাম ল'লে পুলিচে অনুপ চেতিয়া বুলি ক'লে ক'ৰ অনুপ চেতিয়া কেনে চিনি পাব সেইটো এটা আমি কৌশল লৈছিলোঁ আৰম্ভণিতে সেইটো এটা কৌশল লৈছিলোঁ কিন্তু সেই পোচাকি নামেৰে অনুপ চেতিয়া থাকি গ'ল গোলাপ বৰুৱা হেৰাই গ'ল ঠিক তেনেকৈ পৰেশৰ নামটো পৰেশ নাছিলে পৱন বৰুৱা আছিলে তাৰ নাম পৱন বৰুৱা আছিলে প্ৰত্যেকৰ উপনাম আছিলে প্ৰদীপ গগৈৰ নামটো সমীৰণ গগৈ আছিলে তাৰপিছত অৰবিন্দ ৰাজখোৱা ৰাজীৱ ৰাজখোৱাৰ নামটো অৰবিন্দ ৰাজখোৱা চব এই পোচাকি নামটোৱে জনাজাত হ'ল আৰু ঠিক তেনেকৈ তাতে আমি থকাৰ পিছত আচলতে আলফা নামটো কিন্তু এই 79ৰ 7 এপ্ৰিলত আলফা নামটো কিন্তু দিয়া হোৱা নাছিল আচ্ছা আলফা নামটো দিয়া হৈছে 1900 যেতিয়া আমি বাৰ্মাৰ পৰা ঘূৰি আহিলোঁ 1984 চনত এখন অধিৱেশন হৈছিল আমাৰ মৰাণত ঠিক ধৰক আপোনাৰ যিটো অইল ইণ্ডিয়া আছে মৰাণ অইল ইণ্ডিয়াৰ হাইৱেৰ ইপাৰে চুতীয়া বুলি মানুহে ঘৰত গাঁওখনৰ নামটো মই পাহৰিছোঁ সেই চুতীয়া মানুহ ঘৰতে আমি একত্ৰিত হৈছিলোঁ তাতেই আমাৰ সংগঠনৰ নামটো প্ৰথম ঠিক হৈছে আৰু এই সংগঠনৰ নামটো কিন্তু দিয়াৰ ক্ষেত্ৰত প্ৰথম নামটো যে বহুতকেইটা নাম আহিছে তাৰ ভিতৰত মানে এই নামটো সংযুক্ত মুক্তি বাহিনী অসম বুলি সোমেশ্বৰ গগৈ আৰু প্ৰদীপ গগৈ এই দুজনে ঠিক কৰিছিলে যে এইটোৱে দিলে ভাল হ'ব বুলি এইটো ইতিহাস এইটো আপোনাৰ 1984 মে মাহত আপোনালোকে যে নাগালেণ্ড গ'ল মানে ম্যানমাৰলৈ গ'ল যে NSCনৰ কেম্পলৈ তাত কিমান থাকিলে কেনেকৈ কিমান কেম্প তাততো আমি ধৰক সেইটো বৰ দীঘলীয়া ইতিহাস চমুকে সেইটো সময়ত মানে আমি ধৰক আমি 11 তাৰিখে আৰম্ভ কৰিছোঁ 11 তাৰিখে ৰাতিপুৱা আমি খাইছোঁ খোৱাৰ পিছতে আমি গুচি গ'লোঁ ক্ৰছ কৰি মানে অৰুণাচলত সোমাইছোঁ অবৈধভাৱে তো ILP নাই তাৰপিছত আমাৰ বজাৰ তজাৰ বহুত বস্তু আছিলে মোৰ বন্ধু এজন তাতেই জয়ৰামপুৰত এটা প্লাইউড ফেক্টৰী সি চাকৰি কৰিছিলে মাৰোৱাৰী ল'ৰা তাক মই বস্তা দুটাত দি পঠিয়ালোঁ বোলো তই এইখিনি ফেক্টৰীত থৈ দিবি সি কৈছে কি আছে বোলে হাতী ধৰিবলৈ যাম আমি এই হাতী ধৰা বস্তুবিলাক আছে তই এইবিলাক নেচাবি তাৰপিছততো আমি 11 তাৰিখে গৈছোঁ ৰাতিপুৱা 11 মে'ত গৈছোঁ হেৰিয়ৰ পৰা ইয়াত আছিলোঁ জাগুন আহোম গাঁৱত চেতিয়া বুলি মানুহ তেওঁলোকৰ হাতী আছিলে তেওঁৰে পুত্ৰ এতিয়া ৰাধা চেতিয়া আৰু তেওঁলোকৰ ঘৰত আছিলোঁ ৰাধা চেতিয়া সৰু আৰু এতিয়া সেই ব্যৱসায়ী ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী জাগুনৰ তেওঁলোকৰ ঘৰতে থাকিল তেওঁলোকৰ ঘৰৰ পৰা সেই 11টা বজাত মানত 10:30 বজাতে ভাত খাইছোঁ ভাত খাই পেলাই গ'লোঁ গৈ পেলাই জয়ৰামপুৰত ক্ৰছ কৰি পেলাই অবৈধভাৱে গৈ পেলাই সন্ধিয়া সময়ত পাইছোঁগৈ পাই পেলাই তাততো আৰু ভাত পানী নাই ৰাতি গৈ পেলাই মানে পুৰণা গাঁওখন তাৰমানে এৰি দিলে গাঁওখন সেই গাঁওখনে গীৰ্জাঘৰটো ভঙা নাছিলে সেই গীৰ্জাঘৰতে মানে এই বেৰখন বাঁহৰ বেৰখন আনি পেলাই তাতে শুলোঁ শুই পেলাই ৰাতিপুৱা 3টা বজাত আৰম্ভ কৰিছোঁ ভাত পানী নাই আৰু 3টা বজাত আৰম্ভ কৰিছোঁ মানে একদম পাতকা পাহাৰ বগাবলৈ ৰাস্তাত এনেকুৱা অৱস্থা হৈছে মানে প্ৰদীপ গগৈ খোজকাঢ়িব নোৱাৰা হৈ গৈছে ৰাস্তা দেখাইছে কোনে আছে গাইড আছিল আমি দুজন গাইড লৈ লৈছিলোঁ দুজন গাইড লৈ লৈছিলোঁ তাৰপৰা কিমান দিন খোজকাঢ়িলে তাৰপিছত এদিনা গৈ সন্ধিয়া 5টামান বজাত আমি পাতকা ক্ৰছ কৰি পেলাই ৰাতিপুৱা 3টা বজাৰ পৰা আৰম্ভ কৰিছোঁ কিন্তু ৰাতিপুৱা 3টা বজাত আগদিনাই গৈ পেলাই পাহাৰত এডোখৰত থাকিলোঁগৈ
এডোখৰত থকাৰ পিছত পিছদিনা 3টা বজাৰ পৰা খোজকাঢ়িছোঁ 5টা বজাত গৈ পেলাই বাৰ্মা মানে পাটকাই ক্ৰছ কৰি পেলাই বাৰ্মা মাটিত ভৰি দিছোঁ তাৰ খেতি ঘৰ তাতে থাকিলোঁ আৰু যাওঁতে বহুত কাহিনী হৈছে এইবিলাক বাৰু তাৰপিছতে আমি তাৰ পৰা গৈ পেলাই 2খন গাঁও ক্ৰছ কৰি পেলাই পাপং বুলি গাঁওখনত থাকিলোঁ তাৰ এই গাঁওবুঢ়াজনৰ ঘৰতে আমাক থাকিবলৈ দিলে তাৰপিছতে ইতিমধ্যেই মানে সেইটো অঞ্চলৰ SS খাপলাঙৰ এৰিয়া তাৰ খাপলাঙে খবৰ পাই পেলাই তেওঁ মানুহ চানুহ পঠিয়ালে তেওঁ চিপাহীও পঠিয়ালে আমাক গাৰ্ড দি ৰাখিবৰ কাৰণে তাৰ পিছদিনা তেওঁ নিজে আহিলে আপোনাৰ প্ৰথম খাপলাঙৰ ইছাক মুইবা গ্ৰুপ নহয় খাপলাং গ্ৰুপৰ না তেতিয়া এক আছিল তেতিয়া এক আছিল সেইটো সময়ত এক আছিল এটা পাৰ্টি তেতিয়া এটা পাৰ্টিত আছিল তেতিয়া 83 তেতিয়া এটা তেওঁলোকে ভাগ হৈছে 88 এক আছিলে তেতিয়া খাপলাঙৰ এৰিয়াত খাপলাঙৰ গাঁওখন য'ত আছে বাগথাম বুলি কয় সেই গাঁওখনৰ ওচৰতে আমি প্ৰথম গৈ পালোঁগৈ তাৰমানে তেতিয়া খাপলাং সেইটো অঞ্চলতে আছে আচ্ছা কেইদিনমানৰ পিছত আমি প্ৰায় তাতে এমাহমান থাকিলোঁ এমাহমান থকাৰ পিছত খাপলাং গ'ল খাপলাঙৰ লগতে আমি গ্ৰুপ হৈ গৈছোঁ তেতিয়া তাতে গ'ল তনু বুলি গাঁও এখন আছে তাৰ ওপৰত জংঘলত মানে কেম্প আছিলে মানে CSQ কাউন্সিল হেডকোৱাৰ্টাৰ আচ্ছা তাতে ইছাক চু আৰু মুইভা আছিল তাতে গ'লোঁ আমি যিদিন গৈ পাইছোঁ সেইদিনাই বাৰ্মাই আক্ৰমণ কৰিছে আচ্ছা কেম্পত আহি পোৱাহি নাই ওচৰ পাজৰে গাঁওবিলাকত কৰিছে আমি মানে NSCনৰ লগত যুদ্ধ লগা শুনি আছোঁ তাৰ মাজতে আমাক মাতি লৈ গ'লোঁ তাৰপিছত আমি 3 দিনমান তাতে কেম্পত থকাৰ পিছত চিটুৱেশ্যনটো খুব বেয়া হ'ল তেতিয়া তেওঁলোকে আমাক মাতি পিনি ক'লে আপোনালোকে চিটুৱেশ্যনটো বৰ ভাল হোৱা নাই চাৰিওফালে গুলী শব্দ নহয় চাৰিওফালে গুলীৰ শব্দৰ মাজতে শুনি আছোঁ তাৰপিছত তেওঁলোকে ক'লে বোলে ভয় খাব নালাগে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক তেওঁলোকৰ GSQ মানে জেনেৰেল হেডকোৱাৰ্টাৰলৈ আমাক লৈ গ'ল তাতে থাকিলোঁ কেইদিনমান থকাৰ পিছত আকৌ এওঁলোকে কথা চথা পাতিলোঁ তেওঁলোকক লগত তেওঁলোকে ক'লে যে আমি আপোনালোকে আহিছে ভাল পাইছোঁ আৰু আপোনালোকক আমি প্ৰশিক্ষণ যিখিনি লাগে আমাৰ পৰা যিমানখিনি সহযোগিতা লাগে আপোনালোকক মানে অসমত এটা সশস্ত্ৰ বিপ্লৱ গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকক আমাৰ পৰা পূৰ্ণ সহযোগিতা আমি দিম বা তেতিয়া আপোনালোক সফল দেখা সেই সময়ত হয় কিন্তু মোৰ আৰু এটা কথা জানিব মন যায় আপুনি স্বাধীন অসমৰ স্বপ্ন কেনেকৈ দেখিবলৈ ল'লে আপুনি নহয় এতিয়া এটা কথা হৈছে চাওক আমি এটা কথাই চিন্তা কৰিলোঁ যে আগৰ পৰা এটা মানসিকতা উজনি অসমত এটা কথাটোলৈকে এণ্টি ইণ্ডিয়ান চেণ্টিমেণ্ট এটা উজনি অসমত আগৰ পৰা হৈ আছিলে আমি সৰুৰ পৰা পাই আছিলোঁ কেলেই তিনিচুকীয়াখন আপুনি জানে মই তিনিচুকীয়া ওচৰতে ঘৰ বিশেষকৈ জেৰাইগাঁৱটো আৰু জেৰাইগাঁৱৰ গতিকে কথাটো হ'লগৈ কি তিনিচুকীয়াত আমি দেখিছিলোঁ যে মানে বহিৰাজ্যৰ যিবিলাক অনুপ্ৰৱেশকাৰীসকলৰ পৰা মই মতালিটো টমটমনিটো খুব বেছি আমাৰ মটকৰ যিবিলাক মানে কীৰ্তিচিহ্ন আছে সকলোবিলাক দখল কৰি লৈ লৈছে তেওঁ আমি আমাৰ নিজৰ ঠাইতে আলহী মানে অতিথি হ'বলগীয়া অতিথি হৈ পৰিছোঁ হৈছোঁ আৰু তিনিচুকীয়াটো আমাৰ অস্তিত্ব নাইকিয়া হৈ গৈছিলে